ডাঙৰীয়া আমি এবাৰ মঞ্চলৈ স্বাগতম জনাব বিচাৰিছো আপোনাৰ সকলোৰে মৰমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়া এজাৰি হাত চাপৰি মঞ্চলৈ স্বাগতম জনাও আহি পালে হেৰে মানে ভেজাল বিলাক কেতিয়াও এৰাই নাই that is also important matter কিছুমান বস্তুৱে লগ নেৰা নিচিনাকে এই মাইকটো এইটো কাৰণে হাৰমনিটো তেনেকে কৰো নেকি শ্ৰদ্ধাভাজন মাইক সন্মুখত মাইকহে আছে তাৰপিছতহে ৰাইজ আছে Sodavajan mic and also right. That is also important matter. যে আমাৰ দিনৰ নাই ইছাকলে কিটা ল'ব ৰাইজ আমাৰ দিনৰ এটা এটা ডেন্সি গজালটো ইমানটো মান আছিলে আজিকালি এইবিলাক ভেটা লৈ পেলাই সৰু হৈ গৈছে আমাৰ দিনত এখন চাই ডেন্সি গজালটো ইমানটোহে দেখিছো আমি আমাৰ দিনৰ কথা কৈ আছো এই মঞ্চতকৈ আমিতো কিমান চিনিয়ৰ মানুহ এই মঞ্চখনটো তাতকৈ চিনিয়ৰ অলছ মিছা ক'লে কিটা ল'ব হয়নে মইতো কওঁ আমাৰ দিনৰ এটা বগা পিঠা 1.5-2 মিটাৰ পৰ্যন্ত হৈছিলে আমাৰ দিনৰ কথাই কৈ আছো অকণমান কমাই বঢ়াই ল'বা আৰু চিক্ৰেট কথা এটা কৈ দিওঁ দেই ৰাইজ আজিকালি বগা পিঠাটো কিছুমানে ওলোৱা সোমোৱা পিঠা বুলি কয় মানে আলহী আহে প্লেটতে সজাই পেলাই গৈ আলহী দি দিয়েগে আলহীয়ে নাখায় সেইটোকে নি আকৌ বৈয়ামত গৈ ভৰাই থৈ দিয়ে এবাৰ ওলাই এবাৰ সোমাই আঞ্জা চলি থাকে মানে মইতো কওঁ ৰাইজ বেটিয়নীটো মোৰ নিজৰ জেগা হ'লতো মানে আৰু আগতেতো মই এইবিলাক জেগাতে কত আন্দোলন চান্দোলন কৰিছিলো আপুনি আন্দোলনো কৰিছিলে এইবিলাক জেগাতে কৰিছিলো এবাৰতো মোক আন্দোলন কৰি থাকোঁতে পুলিচে ধৰি ল'লে ধৰি লৈ পেলাই কৈছে বোলে ইস্কা কাণ কাটটো মই বোলো পুলিচ ছাৰ মোৰ কাণ দুখন নাকাটিব মই অন্ধ হৈ যাম আপুনি ক'লে বৰ ডেঞ্জাৰাছ মানুহ দেই কাণ দুখন কাটি দিলে মানুহ বৰ অন্ধ হ'ব কাণেহে নুশুনিব কিন্তু কমন চেঞ্চ নাইকিয়া নন চেঞ্চ কথাবিলাক কৈ থাকা আৰে কাণ দুখন কাটিলে মই চশমাযোৰ পিন্ধিম কেনেকে কি কথা ক'বলা এপেক টেপেক মাজে মাজে মাতি থাকে কথাটো হৈছে বিহুৰ বতৰ হ'ল হয়নে আমাৰ দিনৰ কথাটো নাই যিহেতু হয়নে এতিয়া বিহু এফাটিকে গাড়ীটো নেকি ৰাইজ ধৰিব লাগিব কিন্তু দেই ধৰিব দেই ৰাইজ তোমাৰে বেজাৰত টিউবেলত ঘুমান চাৰে টানি লৈ যাব এই 3 দিন মূৰতে উলিয়াই আনি গোটেইডাল মামৰে খাব ননচেন্সটো পিকালৈ ভয় নকৰো ঠেলা কিতাপত চুলে মাৰো ননচেন্সটো পিকালৈ ভয় নকৰো এই ফুটবল খেলা কিতাপত চুলে মাৰো মই কিবা টকাই নে মই কিবা টকাই নে মই কিবা আগতে দুজনীয়া নানে কিবা নহ'লে কিবা হ'বনে এইবুলিয়ে ঘৰত চপনীয়া চাপিনে আমাৰ দিনৰ কথা হ'ল ছাৰ আপোনাৰ ইমান সুন্দৰ কণ্ঠ মইতো কওঁ আপুনি ইয়াত থাকিবই নালাগে আপুনি মানে বিভিন্ন পৃথিৱীৰ অনুষ্ঠানত গান গাব লাগে আৰু শেহতীয়াকে শুনিবলৈ পাইছো আপুনি বোলে সাহিত্য চৰ্চাৰো মন মেলিছে ছাৰ আমি অল ৰাউণ্ডাৰ মানুহ হয়নে বয়স হ'ব পাৰে বা তেতিয়াও তৰুণ নহৈছো ছাৰ আপুনি লিখা মেলা কি কৰিছে ছাৰ মানে মই কবিতা লিখি আছো বাৰু আৰু শেহতীয়াকে আপুনি উপন্যাস এখন লিখিছে বুলি শুনিছো ছাৰ
মই এতিয়া যিমান হ'লো হয়নে মানুহ অনুযায়ী কাম হ'ব লাগে মই উপন্যাস এখন লিখিছোঁ 4,000 পৃষ্ঠা 4,000 পৃষ্ঠা এইখনেই পৃথিৱীৰ একমাত্ৰ উপন্যাস যিখনত 4,000 পৃষ্ঠা আছে আৰু সঁচাকৈ আমি গৌৰৱান্বিত যে গগৈ ছাৰে এইখন লিখিছে বৰ ইম্পৰ্টেণ্ট কথা মই এইটো কওঁ এইবিলাক বাদ দিয়াহে হয়নে বাদ দিয়াহে বাকীবিলাক হয়নে নহয় মই যোনখন উপন্যাস লিখিছোঁ হয়নে আৰম্ভণিৰ পেজটোৰ পৰা লাষ্টৰ পেজটোলৈকে মানুহে নপঢ়াকৈ চব মুখস্থ মানুহৰ আজিকালি অকণমান যদি আপুনি ৰাইজৰ সুবিধাতে কিনো লিখিছে কৈ দিয়ে আমাৰ ভাল লাগিব ছাৰ প্ৰথম সাহিত্যত লিখা আছে যে ঘোঁৰা কেনেকৈ চলাব লাগে ঘোঁৰা কেনেকৈ চলাব লাগে তাত লিখিছোঁ মই সুন্দৰকৈ আৰম্ভণিটো কৰিছোঁ তাত লিখিছোঁ প্ৰথমতে যে খটলক খটলক কিমান সুন্দৰ শব্দ তাৰ পিছৰ মই 4 নম্বৰ পেজ মানৰ এটা একদম ইম্পৰ্টেণ্টকৈ এটা লিখি দিছোঁ সেইটো মন কৰিব 4 নম্বৰ পেজত সেই তাত মই লিখিলোঁ যে খটলক খটলক আৰু মেইন যোনটো কিতাপখনৰ যোনটো উদ্দেশ্য সেইটো 2004 নম্বৰ পৃষ্ঠাটোত আছে এইটোৱে আমি অথনিৰ পৰা বিচাৰি আছিলোঁ 2004 নম্বৰ পৃষ্ঠা গোটেই কিতাপৰ সাৰাংশটো তাতে তাত কি লিখিলে ছাৰ মই লিখিছিলোঁ মই ভালকৈ লিখিছোঁ তাত মই লিখিলোঁ খটলক আৰু একেবাৰে যোনটো এণ্ডিংটোতেতো গোটেই ছাছপেন্সটো ভাগি যায় এণ্ডিংটোতে ৰাইজে বহুত ভাল পাইছে বুলি কৈছে অলটো এণ্ডিংটো লিখিছোঁ মই এনেধৰণে শব্দ গাঁথনি চাবা মানে উচ্চাৰণ চাবা হয়নে নহয় খটলক লাষ্ট শাৰীটো আৰু মই কবিতাও লিখি আছোঁ নহয় কপালখন তিতি গৈছিল মোৰ চকুলোৰ বান একেবাৰে আপুনি লজিক নাইকে কবিতা লিখিলে কপালখন থাকে ওপৰত চকু থাকে তলত চকুলো বানৰ আকৌ কপালখন কেনেকে দিব হয়নে ৰাইজ দেখিছেনে বাৰু কি কমন চেঞ্চ নাইকে নন চেঞ্চ পিপল মাজে ডেপেক মাটিত থাকে অসভ্য নেকি অভদ্ৰ নেকি ঠাট্টা ফকৰ ফাল্টু ফটোৱা অশিক্ষিত নিৰক্ষৰ শিক্ষাগত অৰ্হতা নাই তোমাৰ পাকিস্তান খণ্ড চুৰ দুৰাচাৰী অসুৰ নেক্সট লাইনটো কি লিখিছোঁ সেইটো শুনি ল'ব লাগিব ন কপালখন তিতি গৈছিল মোৰ চকুলোৰ বান ভৰি দুখন যে বান্ধি থোৱা আছিল গছৰ ডালত আজিকালি আধুনিক কবিতাবিলাক আধুনিক কবিতা লিখো আধুনিক কবিতা দেই ৰাইজ অমাৱস্যাৰ এক জোনাকী নিশা অমাৱস্যাত আকৌ জোনাক কেনেকে আহিলে ছাৰ হৈ যাব পাৰে আধুনিক কবিতা ন এইটো হৈ যাব পাৰে অমাৱস্যাৰ এক জোনাকী নিশা আকাশেদি উৰি গৈছিল এজাক বলীয়া হাতী আধুনিক কবিতা গছৰ ডালত পৰি কাউৰী জাকে চিঞৰি উঠিছিল কাউৰী কোনটোৱে চিঞৰে নেকি কি কথা ক'বলৈ গছৰ ডালত পৰি কাউৰী জাকে চিঞৰি উঠিছিল এটা মিনিং তোমালোকে বুজি নাপাবা ছাৰ আপোনাৰ কবিতাই মানে মোৰ প্ৰাণতো প্ৰেমৰ কবিতা এটা জন্ম দি দিছে এফালি শুনাম নেকি ছাৰ শুনাই দিয়া মোৰ কবিতাৰ শিৰোনাম জানমণি আপোনাৰ নামত উৎসৰ্গা কৰিছো ছাৰ এই কৰি দিয়া মোৰ নামত বহুত বস্তুৱে উৎসৰ্গা নকৰাকে দলঙেই হৈ গ'ল কি কথা ক'বলৈ আহে মোৰ কবিতাৰ শিৰোনাম জানমণি তুমি মোৰ কামনা বাসনা তুমি মোৰ চচপেনৰ ঢাকনা তুমি মোৰ বিচাৰৰ টেবলেট জানমণি তুমি তৰা মই জুম তুমি মোৰ লাইফ টাইম ফেচিলিটি থকা জিঅ' মোবাইল ফোন জানমণি তুমি হাঁহিলে মৰুভূমিটো পদুম ফুল ফুলে কি কথা ক'বলৈ আহে ক'ত ফুলে কি ফুলা কথা ক'বলৈ আহিছা তুমি কথা ফুলৰ কথাই কৈছো তাই আজি কথা তুমি হাঁহিলে মৰুভূমিটো পদুম ফুল ফুলে কিন্তু তুমি কথা ক'লে কিবা কুকুৰে ভোকা যেন লাগে এইটো জানমণি কথাই কৈছা ন ঠিকে আছে বাৰু